13 ডিচেম্বৰ পালেহিয়ে ল'ৰাবলৈ কি একো মন কানে কৰা নাই দেখোন অ'। এক্সকিউজ মি চিনি পাইছেনে মই ডেন্সিং আৰু এয়া চেন্দুৰা তেতেলিখৰ ৰাগখন কিমান তাৰিখে আছে বাৰু ডিচেম্বৰ 13 তাৰিখে আছে তোমালোকে নাচিবানে নাই মোহিনী পাৰত কিসকো দিয়া হে হিন্দী যে চৰি তাই মুম্বাইৰ পৰা আহিছে যেন সেইকাৰণে তাই হিন্দীটো আহি যায় আৰু মোহিনী পাৰ্টটো মোকেই দিব পাৰে দেখোন মই এনেও দেখাতেই মোহিনী তই কোনটো এংগেলৰ পৰা মোহিনী নিজৰ মুখৰ আইনাত চাই পাইছ মোকে মোহিনী নিচিনা লাগে ন দাদা হ'ব তোমালোকে ইমান কাজিয়া কৰিব নালাগে দুইটাকে নচুৱাই চাম যোনে ভাল নাচে তাকে মোহিনী দিম অ'কে ফাইন ডেন্সিং আৰু চিন্দুৰাৰ মাজত মোহিনী পচন্দটো কোনে পাব সেইটো জানিবলৈ আপোনালোকে চাব লাগিব ইয়াৰ পিছৰ ভিডিঅ'টো আৰু 2025 বৰ্ষৰ নগাঁও তেতেলী সৰাত অসমৰ সৰ্বশ্ৰেষ্ঠ গোপী কোন হ'ব শ্ৰেষ্ঠ ভংগীমা শ্ৰেষ্ঠ সাজপাৰ কোনে পাব আৰু লগতে 31 গৰাকী বিশেষ গোপীৰ মাজত কোনে স্থান পাব সেইটো জানিবলৈ আপোনালোকে আহিব লাগিব নগাঁও জিলাৰ কামপুৰ তেতেলী সৰালৈ ডিচেম্বৰ মাহৰ 13 তাৰিখে নিশা 9 বজাত গোপীসকলো আহিব আৰু দৰ্শকসকলো আহিব